নমস্কাৰ বন্ধু বান্ধৱীসকল, এইখন হ'ল কন্যাকা কৃষি পাম। কন্যাকালৈ আজি ফুৰিবলৈ আহিছোঁ, সেয়েহে কন্যাকাখনো কেনেকুৱা আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আহকচোন চাওঁ কন্যাকাখন। আৰু এইখনেই হ'ল কন্যাকা। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু কি ধুনীয়াকৈ এটা গড় ইয়াত থৈ দিয়া হৈছে, ফাইবাৰেৰে বনোৱা নে কিহৰে বনোৱা, মই ফাইবাৰ বুলিয়ে ভাবিছোঁ। চুই চাইছোঁ, ফাইবাৰ জেনেৰেল পাইছোঁ, কিন্তু বৰ ধুনীয়া লাগিছে গড়টো, নহয় জানো। এইখনেই হ'ল কন্যাকা। আৰু এয়া কিমান চাপৰতে আম লাগিছে চাওকচোন। এয়া উন্নত মানৰ জাতৰ আম হয়, বহুত চাপৰতে লাগিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, মই দেখুৱাইছোঁ। এয়া আম, বহুত আম আছে এনেকৈ চাপৰতে লগা। আৰু এয়া গাহৰি চাওক, কিমান ডাঙৰ ডাঙৰ গাহৰি, আৰু সৰু সৰু গাহৰিও আছে। আপোনালোকে দেখিবলৈ পাবই, মোৰ এই ভিডিঅ'টোতে মই দেখুৱাই আছোঁ। শেষলৈকে চাব, দেখিবলৈ পাব। ক'লা বগা সকলো ৰঙৰ গাহৰি আছে। আৰু এই গাহৰিও বৰ উন্নত মানৰ জাতৰ গাহৰি হয়, কিন্তু জাতৰ নাম মই নাজানো। বহুত গাহৰি আছে বন্ধু বান্ধৱীসকল, এইটো বহুত ডাঙৰ গাহৰি। আপোনালোকে নিশ্চয় গম পাইছে কিমান ডাঙৰ হ'ব আৰু কিমান কেজি হ'ব। আৰু এয়া পোৱালিও আছে, ইয়াত ডাঙৰো আছে। এইটো এটা বহুত ডাঙৰ গাহৰি, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে কিমান কেজি হ'ব, কিমান ডাঙৰ গাহৰি। এয়া মই দেখুৱাইছোঁ। ইয়াত বহুত গাহৰি আছে, গৰু আছে, ম'হ আছে, বহুত আছে। ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। মাছো পাব, মাছ পাব, গাখীৰ পাব, সকলোৱে আছে ইয়াত। আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি কন্যাকা কৃষি পাম চাবলৈ আহে। এয়া চাওক, এইটো মতা গাহৰি, কিমান ডাঙৰ গাহৰি দেখিছেনে। এইটো কিমান ডাঙৰ আৰু কিমান ওখ, এইটো মতা গাহৰি হয়, দেখুৱাইছোঁ। আৰু এয়া বগা ৰঙৰ গাহৰি হয়। এই পোৱালিবোৰে মাকৰ গাখীৰ খাই আছে, আৰু এয়া পানী খাইছে গাহৰিয়ে। পানী খোৱা কি ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে, নহয় জানো। আৰু কিছুমানে এনেকৈ খাই শুই আছে, কিছুমানে পানী খাইছে, কিছুমানে এনেই খোজকাঢ়ি ফুৰিছে। এয়া চাওক, দানা খাই শুই আছে। আৰু এয়া বহুত গৰু আছে, মই কৈছিলোঁ অলপ আগতে, বহুত গৰু আছে, বহুত ডাঙৰ ডাঙৰ গৰু আছে, দেখিবলৈ পাইছে। এই গৰু বহুত উন্নত মানৰ জাতৰ গৰু হয়, বহুত গৰু আছে। আৰু ইয়াত গাখীৰো পায় বুলি মই কৈছোঁৱেই। আৰু এয়া চাওক কিমান ধুনীয়াকৈ লাইনকৈ কিমান সুন্দৰকৈ থৈ দিয়া হৈছে। গোচলাখন বহুত ধুনীয়া, সুন্দৰভাৱে গৰুবোৰ ৰখা হয়। এই আপোনালোকক মই দেখুৱাই আছোঁ কিমান ধুনীয়াকৈ গৰুবোৰ আছে, বহুত ডাঙৰ ডাঙৰ গৰুৰ কি নাম ইয়াত নাজানো মই। আৰু এইখন হ'ল পাৰ ঘৰ, দেখিবলৈ পাইছে। সেয়া পাৰ উৰিয়ে গৈছে, মোক দেখি পাৰবোৰ ভয় খাইছে। আৰু কিমান সুন্দৰকৈ পাৰ ঘৰখন বনাইছে চাওকচোন, বহুত ধুনীয়া লাগিছে, নহয় জানো পাৰ ঘৰখন। চাওক, বহুত পাৰ আছে, পাৰ ইয়াত বহুত আছে। ইয়াত যিকোনো বস্তু কমি নাই, সকলো বস্তু ইয়াত আছে। এই পাৰ ঘৰ। পুখুৰী হয়, ইয়াত মাছ ৰখা হয়। ইয়াত এটা কিবা মেচিন চলি আছে, এইটো মাছৰ পোনা কৰা হয়। পুখুৰীত মাছ স্পন কৰা হয়। এই পোনাৰ কাৰণে কিবা এনেকৈ চাগে মেচিন চলাব লাগে, মই সেইটোও ভাবিছোঁ। এয়া চাওক, কি ধুনীয়াকৈ মেচিন চলি আছে। আৰু এইখন হ'ল কন্যাকাৰ মাজতে থকা এখন সুন্দৰ ৰেষ্টুৰেণ্ট। আমি এনেকৈ কন্যাকাখন ঘূৰি পকি আহি একাপ চাহ খাইছোঁ। আৰু এয়া আমাৰ এইজন খুৰা হয়, খুৰাও পূৰা চাহ খাইছে কন্যাকাত বহি। আৰু এয়া চাওকচোন, কিমান সুন্দৰকৈ আৰ্ট কৰি থৈছে, কিমান ধুনীয়া লাগিছে। আৰু ইয়াত ফটো উঠিও খুব ভাল লাগে এই আৰ্টবোৰৰ কাৰণে। আৰু ৰেষ্টুৰেণ্টৰ ভিতৰতে আছে এই আৰ্টসমূহ। এয়া চাওক, তাত বৈ আছে। বহুত সুন্দৰ ৰেষ্টুৰেণ্ট, বহুত ধুনীয়া, বহুত চাফ চিকুণ। আৰু চাওক এনেকৈ কি ধুনীয়াকৈ এই অমিতা গছ আৰ্ট কৰি থৈছে, খুব সুন্দৰ লাগিছে, নহয় জানো বন্ধু বান্ধৱীসকল।